নমস্কাৰ কথা কলাজলৈ স্বাগতম জনাই আজি এটা নতুন বিষয় আলোচনাৰ বাবে আগবাঢ়িছো। আলোচনাৰ বিষয় হৈছে নব্য মাধ্যম বিজ্ঞাপন আৰু সাহিত্য। প্ৰথম কথা হ'ল সাহিত্য আৰু বিজ্ঞাপনৰ সম্পৰ্ক বহু পুৰণি। সাহিত্যই যেতিয়া মূৰ্তিত ৰূপত প্ৰকাশৰ মুখ দেখিলে আৰু কিতাপ বা আলোচনী আকাৰে গঢ় ল'লে তাৰ লগে লগে সেই কিতাপ বা আলোচনীও বিজ্ঞাপন ব্যৱস্থাৰ লগত লাহে লাহে সাঙুৰ খাবলৈ আৰম্ভ কৰিলে। সেই সময়ত সাহিত্যৰ সম্পদসমূহৰ বিজ্ঞাপনৰ মাধ্যম আছিল আজিৰ তাৰিখত আমি পৰম্পৰাগত মাধ্যম ৰূপে স্বীকৃতি দিয়া বাতৰি কাকত, ৰেডিঅ', দূৰদৰ্শন আদিবোৰ। সময় বাগৰাৰ লগে লগে যিদৰে প্ৰযুক্তিয়ে ৰূপ সলাবলৈ আৰম্ভ কৰিলে ঠিক একেদৰে সাহিত্যৰ সম্পদৰাজিৰ বিজ্ঞাপনৰ ৰূপ আৰু উৎসও সলনি হৈ আহিল। বৰ্তমান যুগত সাহিত্যৰ বিজ্ঞাপনৰ উৎস পৰম্পৰাগত মাধ্যম ৰূপে স্বীকৃত ৰেডিঅ', বাতৰি কাকত, দূৰদৰ্শনৰ সমান্তৰালভাৱে নব্য মাধ্যম ৰূপে স্বীকৃত ইণ্টাৰনেট ব্যৱস্থাও হৈ উঠিল। দ্ৰুতগতিত পৰিৱৰ্তন হৈ অহা আজিৰ পৃথিৱীত বিজ্ঞাপনৰ চৰিত্ৰ সলনি হৈ অহা আমি সকলোৱে প্ৰত্যক্ষ কৰিছো। সময় এনে আছিল যেতিয়া বাতৰি কাকতেই আছিল আমাৰ বাবে বিজ্ঞাপনৰ এক নিৰ্ভৰযোগ্য মাধ্যম। কিন্তু বৰ্তমান বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দ্ৰুত বিকাশৰ সময়ত ইণ্টাৰনেটে সকলো পৰম্পৰাগত মাধ্যমকে আমাৰ পৰা প্ৰায় নিলগাই পেলাবলৈ ধৰিছে। ইণ্টাৰনেট নাইবা মোবাইল ফোনৰ ভূমিকা এই ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ। ইণ্টাৰনেটৰ অৱদানৰ বাবে ইমেইল বিপণন, চাৰ্চ ইঞ্জিন মাৰ্কেটিং, ছ'চিয়েল মিডিয়া বিপণন, ৱেব বেনাৰ বিজ্ঞাপন বিপণন, DSLR বিপণন, মোবাইল বিপণন আদিবোৰ উপভোক্তা আৰু বিজ্ঞাপনদাতা উভয়ৰে প্ৰথম পছন্দ হৈ পৰিছে। বিজ্ঞাপনৰ পৰম্পৰাগত মাধ্যমত বিজ্ঞাপনদাতা, প্ৰকাশক তথা বিজ্ঞাপন এজেন্সিসমূহৰ মহত্বপূৰ্ণ ভূমিকা থকাৰ কথা আমি জানিছিলোঁ। এতিয়া দেখিছোঁ নব্য মাধ্যমৰ বিজ্ঞাপনত এইবোৰসমূহৰ লগে লগে আধুনিক কাৰিকৰীৰ সহায়ত বিজ্ঞাপন প্ৰসাৰণ, তথ্য যুগুতোৱা, এড চাৰ্ভাৰ আৰু এডভাৰটাইজিং এফিলিয়েটছৰ ভূমিকাও আহি পৰিছে। এতিয়া আৰু বিজ্ঞাপনদাতাই তেতিয়াৰ দৰে নিজ সেৱা নাইবা উৎপাদন সম্পৰ্কে জনাবলৈ বহুত সময় বিজ্ঞাপনৰ বাবে অপেক্ষা কৰিব নালাগে। তেওঁলোকে যিসকল চিহ্নিত উপভোক্তাক উদ্দেশ্য কৰি বিজ্ঞাপন দিবলৈ বিচাৰে তেওঁলোকৰ লগত প্ৰত্যক্ষভাৱে সম্পৰ্ক নাইবা সংবাদ স্থাপিত কৰিব পৰা হ'ল, যিটো পৰম্পৰাগত মাধ্যমৰ ক্ষেত্ৰত আমাৰ বাবে সম্ভৱ নাছিল। এতিয়া বিজ্ঞাপনদাতাই এইটো সন্ধান কৰিব পাৰে যে পৃথিৱীৰ কোন প্ৰান্তত থাকি কোনজন ব্যক্তিয়ে তেওঁৰ বিজ্ঞাপন চাইছে নাইবা তেওঁ বিজ্ঞাপন সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বৰ্তমান নব্য মাধ্যমৰ জৰিয়তে বিজ্ঞাপনক যিকোনো সময়তে উপভোক্তাৰ উপযোগীকৈ প্ৰস্তুত কৰাটো সম্ভৱপৰ। বিজ্ঞাপনদাতাই বাতৰি কাকত নাইবা দূৰদৰ্শনৰ প্ৰকাশন আৰু প্ৰসাৰণৰ সময়লৈ এতিয়া প্ৰতীক্ষা কৰিব লগাৰ কোনো প্ৰয়োজনেই নোহোৱা হ'ল, যিবোৰ কাৰণৰ বাবে বিজ্ঞাপন বৰ্তমান সময়ছোৱাত ৰাজনৈতিক দল আৰু সামাজিক সংগঠনবোৰৰ বাবেও জৰুৰী হৈ পৰা দেখা গৈছে। এক তথ্য অনুসৰি 2014 চনৰ 11 নৱেম্বৰ তাৰিখে চীনৰ ই-কমাৰ্চ কোম্পানী আলিবাবাই বিগত বৰ্ষৰ ৰেকৰ্ড ভংগ কৰি কিছু ঘণ্টাৰ ভিতৰতে 52,000 কোটি টকা অনলাইন ব্যৱসায় কৰিছিল। অৰ্থাৎ এঘণ্টাত প্ৰায় 12,300 কোটি টকাৰ ব্যৱসায় কৰে, তাকো 170খন দেশৰ লগত একেলগে। সেই একেটা দিনতে ভাৰতবৰ্ষৰো দুটা ই-কমাৰ্চ কোম্পানী স্নেপডিল আৰু এমাজন ইণ্ডিয়ায়ো ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছিল। তাৰ পূৰ্বতেও 2014 চনৰ 6 অক্টোবৰত ফ্লিপকাৰ্ট আৰু স্নেপডিলে এদিনত 600 কোটি টকা অনলাইন উপাৰ্জনেৰে মিডিয়াৰ পৰা ভূয়সী প্ৰশংসা বুটলিছিল। বৰ্তমান গোলকীকৰণৰ সময়ছোৱাত বিজ্ঞাপন গোলকীকৰণৰ লগত জড়িত হৈ পৰিছে। বিজ্ঞাপন ব্যৱসায় গোলকীকৰণৰ জৰিয়তে পৃথিৱীতে তীব্ৰ গতিত বাঢ়িবলৈ ধৰিছিল যদিও
নব্য মাধ্যমে ইয়াৰ গতিত আৰু পাখি লগাই দিলে। তীব্ৰ গতি, কম খৰচ, অধিক প্ৰভাৱৰ লগতে বিজ্ঞাপনৰ যিবোৰ সৃজনাত্মক ভূমিকা আজিৰ তাৰিখত দেখা পোৱা গৈছে সেয়া প্ৰথমতে ইমান নাছিল। গ্ৰাফ, ভিডিঅ', অডিঅ', এনিমেশ্যন আদিৰ প্ৰয়োগে বিজ্ঞাপনক আৰু জীৱন্ত কৰি তুলিছে, যাৰ জৰিয়তে যিসকল উপভোক্তাক উদ্দেশ্য কৰি বিজ্ঞাপন প্ৰস্তুত কৰা হয় তেওঁলোকৰ মন মগজুক চুই গৈছে। নিৰ্মাতাসকলে তেওঁলোকৰ বস্তু বা সেৱাৰ প্ৰচাৰৰ বাবে বিজ্ঞাপনত যথেষ্ট খৰচো কৰা আমি দেখা পাওঁ। অৱশ্যে আমি বিজ্ঞাপন আৰু নব্য মাধ্যমৰ আন্তঃসম্পৰ্ক সম্পৰ্কে জনাৰ পূৰ্বতে জানিব লাগিব বিজ্ঞাপন মানেনো কি। বিজ্ঞাপন শব্দটো ইংৰাজী এডভাৰটাইজিং শব্দৰ অসমীয়া প্ৰতিশব্দ। এই এডভাৰটাইজিং শব্দটোৰ লেটিন শব্দ এটাৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ বুলিলে আমি ক'ব পাৰোঁ আৱৰ্তিত কৰা বা ঘূৰোৱা। আমি এনেদৰেও ক'ব পাৰোঁ বিজ্ঞাপন এক জনসংযোগ, যাৰ জৰিয়তে আমি কোনো বস্তু বা সেৱাৰ বিষয়ে উপভোক্তাসকলক জনাব পাৰোঁ, জ্ঞাত কৰিব পাৰোঁ। বিজ্ঞাপনৰ মাধ্যমসমূহক অনলাইন আৰু অফলাইন আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। অনলাইন মাধ্যমসমূহৰ ভিতৰত ফেচবুক, গুগল, টুইটাৰ, ছ'চিয়েল মিডিয়া, ৱেবছাইট, বেনাৰেট আদি বেছিকৈ পৰিচিত। ইয়াৰ উপৰিও যিসকল মাধ্যমৰ জৰিয়তে দেখুওৱা হয় যেনে media.com, taboola.com আদি। আমাৰ দেশৰ প্ৰেক্ষাপটত গুগল এডৱাৰ্ড আৰু ফেচবুক এই ক্ষেত্ৰত বেছি কাৰ্যকৰী বুলিব পাৰি। অফলাইন বিজ্ঞাপন মাধ্যমসমূহৰ ভিতৰত নিউজ পেপাৰ বা বাতৰি কাকত, দেৱাল, পোষ্টাৰ, লিফলেট, মাইকিং ইত্যাদি প্ৰচলিত। আপোনালোকৰ হয়তো বহুতে জানে যে ইণ্টাৰনেটৰ আৰম্ভণিতে অনলাইন বিজ্ঞাপনৰ কোনো অনুমতিয়ে নাছিল। তৎকালীন ইণ্টাৰনেট নেটৱৰ্ক ARPANET আৰু NSF নেটে নিজৰ সেৱাসমূহৰ বাবে যি নীতিৰ প্ৰয়োগ কৰে তাত বাণিজ্যিক প্ৰয়োগ বা ব্যৱহাৰৰ কোনো অনুমতি নাছিল। কিন্তু NSF নেটে 1991 চনত নিজৰ নীতিৰ কিছু সাল সলনি কৰে। অনলাইন বিজ্ঞাপনৰ প্ৰথম প্ৰয়োগ হয় ইমেইল যোগে আৰু এই ইমেইল প্ৰেৰণ কৰিছিল 1978 চনত 3 মে'ত ডিজিটেল ইকুইপমেণ্ট কৰ্পোৰেচনৰ গেৰী থুইৰকে ARPANETৰ প্ৰয়োগ কৰি থকা পশ্চিম প্ৰান্তৰ আমেৰিকাক, য'ত DEC কম্পিউটাৰৰ এক নতুন মডেল সম্পৰ্কে অৱগত কৰা হৈছিল। আমি অস্বীকাৰ কৰিব নোৱাৰোঁ যে নব্য মাধ্যমে বিজ্ঞাপনৰ পৃথিৱীখনত এক প্ৰকাৰ জোৱাৰ আনিছে, যি আগতে কেতিয়াও দেখা নগৈছিল। অৱশ্যে অনাগত দিনত ইণ্টাৰনেটে বিজ্ঞাপনৰ পৃথিৱীখন আৰু অধিক ৰোমাঞ্চকৰ কৰি তোলাৰহে সম্ভাৱনা আছে। এই সময়ত ই অধিক বাঢ়ি যোৱা এখন বজাৰ বুলিও আমি ক'ব পাৰোঁ। এতিয়া অনলাইন বিজ্ঞাপন প্ৰক্ৰিয়া দূৰদৰ্শন বিজ্ঞাপন প্ৰক্ৰিয়াৰ ওচৰ চাপি আহিল আৰু অতি সোনকালে ই মনোৰঞ্জন আৰু মিডিয়া বিজ্ঞাপনৰ আটাইতকৈ বহল ক্ষেত্ৰও হৈ পৰিব। অকল এই মোবাইল বিজ্ঞাপন প্ৰক্ৰিয়াই শীঘ্ৰে শ্ৰেণীবিভক্ত বিজ্ঞাপন প্ৰক্ৰিয়াক পিছ পেলাইও যাব পাৰে। চাৰ্চ এডৰ সম্প্ৰতি গুগল পৃথিৱীৰ সকলোতকৈ চহকী বিজ্ঞাপন কোম্পানী হিচাপে পৰিগণিত হোৱাৰ লগতে আমেৰিকাৰ ফেচবুক হৈ পৰিছে দ্বিতীয় বৃহৎ ডিজিটেল কোম্পানী। এই বিজ্ঞাপনৰ কথা আলোচনা কৰি থকাৰ প্ৰসংগতে এই কথাও জড়িত হৈ পৰিছে যে অন্যান্য সেৱাৰ দৰে সাহিত্যও কিন্তু বিজ্ঞাপনৰ ক্ষেত্ৰখনৰ পৰা বাদ পৰি যোৱা নাই। অন্যান্য সামগ্ৰী বা পণ্যৰ বিজ্ঞাপনৰ দৰে এতিয়া সাহিত্যয়ো বিজ্ঞাপনৰ জৰিয়তে ন প্ৰচাৰ আৰু সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আজিৰ তাৰিখত কিতাপ এখনৰ প্ৰচাৰ প্ৰসাৰ আৰু বিপণনৰ ক্ষেত্ৰত ইণ্টাৰনেটৰ ভূমিকাই অনস্বীকাৰ্য। এখন নতুন কিতাপ প্ৰকাশৰ পূৰ্বতেই কিতাপখনৰ সম্পৰ্কত ছ'চিয়েল মিডিয়া, ব্লগ, ৱেবছাইট আদিত আকৰ্ষণীয় বিজ্ঞাপন প্ৰকাশ কৰা হয়। লগতে ইউটিউব আদি মাধ্যমৰ জৰিয়তে কিতাপৰ ৰিভিউ দিবলৈ আৰম্ভ কৰে। আমি মন কৰিলে দেখিম বিশ্বৰ প্ৰায়বোৰ উন্নয়নশীল দেশতে সাহিত্যৰ প্ৰথম প্ৰকাশ, বিতৰণ, বিপণনো মাধ্যমেৰে কৰিবলৈ ধৰিছে। পিছতহে ছপা মাধ্যমৰ জৰিয়তে কিতাপ আকাৰে বজাৰলৈ পাঠকৰ বাবে মেলি দিয়ে। সেই দেশবোৰত সাহিত্যৰ বিভিন্ন সমলৰ সংৰক্ষণ আৰু সংবৰ্ধনো মাধ্যমেৰে গ্ৰন্থকাৰ বা
আকাৰে কৰিবলৈ লোৱা দেখা যায়। ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশ এখনত ইণ্টাৰনেটৰ মাধ্যমেৰে সাহিত্যৰ সংৰোপণ, সংবৰ্ধন আৰু সংৰক্ষণ লেহেমীয়া গতিৰে আগবাঢ়িছে যদিও অদূৰ ভৱিষ্যতে এই বাটেৰে যে অসমীয়া সাহিত্য খোজ ল'ব সেয়া ধুৰুপ। বৰ্তমান সময়ত নাম জ্বলা বহু অসমীয়া সাহিত্যিকৰো কিতাপ প্ৰকাশৰ পূৰ্বতে ইণ্টাৰনেটৰ ভিন্ন সমলত আটকধুনীয়া বিজ্ঞাপনেৰে প্ৰচাৰ চলোৱা দেখা যায়। লগতে বহু কিতাপৰ ৰিভিউ ইউটিউবত উপলব্ধ হ'বলৈ ধৰিছে। এই কথা আমি ইকনমিক টাইমছৰ 2015 চনৰ সমীক্ষা এটিৰ পৰা অনুমান কৰিব পাৰোঁ। ইকনমিক টাইমছৰ 2015 চনৰ গ্ৰাহক তথ্য সমীক্ষাত এই কথা প্ৰতীয়মান হৈছে যে ভাৰতবৰ্ষৰ প্ৰায় 70%তকৈ অধিক প্ৰকাশকে ই-গ্ৰন্থ সংস্কৰণৰ উৎপাদনৰ বাবে নিজৰ সমলসমূহ ডিজিটেল কৰি তুলিছে। স্মাৰ্টফোন আৰু ই-পাঠক উপভোক্তাক ডিজিটেল সমল ব্যৱহাৰৰ বাবে সুযোগো প্ৰদান কৰে। অৰ্থাৎ এনেদৰেও ক'ব পাৰি সাহিত্যৰ ডিজিটেলাইজ কৰাৰ পৰৱৰ্তী বিষয়টোৱে সাহিত্যক ই-বিজ্ঞাপনৰ জৰিয়তে পাঠকৰ মনত কিতাপখন ক্ৰয়ৰ বাবে কৌতূহল বা উদ্বেলিত কৰি তুলিবও পাৰে। আৰু ইয়াৰ জৰিয়তে আমি অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনতো ই-বিজ্ঞাপনে এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰিব পাৰোঁ। আজিলৈ ইমানতে নব্য মাধ্যম বিজ্ঞাপন আৰু সাহিত্য সম্পৰ্কীয় আলোচনাৰ সামৰণি মাৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ল আৰু এনেধৰণৰ নতুন বিষয় যদি আপোনালোকৰ বাবে আগবঢ়াব লাগে তেনেহ'লে আপোনালোকে মোক কমেণ্টৰ জৰিয়তে অৱগত কৰিব। লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।